নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ফাৰ্মত ওপৰত টিংপাত লগাব পৰা নাই, কিন্তু ভিতৰত গাহৰি সোমাই দিছোঁ। আমাৰ যিকেইটা খাহী আছিল খাহীকেইটা ইয়াত সোমাইছোঁ। ইয়াত 5টা আছে খাহী, আৰু এজনী পোৱালি দিছে, এইটো ইয়াত সোমাই দিছোঁ। কিন্তু কালি অলপ বৰষুণৰ অভাৱ আছিল, সেইকাৰণে ওপৰত টিংপাত এটা দিছোঁ। আৰু এইটোক ওপৰত টিংপাত আছে, কিন্তু ভিতৰতো গাহৰি আছে। এইটো পোৱালি আছে, এইটো ৰাখি দিছোঁ ইয়াত। পোৱালিকেইটা বৰ্তমান দানা অলপ অলপ খাই আছে, আৰু 15 পৰা 20 দিনৰ ভিতৰত চেল হৈ যাব কেইটা। বহুতে বুকিং কৰি থৈছে, অৰ্ডাৰ কৰি থৈছে। তো চাওক কোনে কোনে ল'ব আহে। আৰু ইয়াত দানা দিওঁ ইহঁতৰ কাৰণে, মানে ইয়াৰ তলেদি আহে দানা খাবলৈ ইয়াত। আৰু এনে দানা ডাইৰেক্ট ইয়াত দিলে কি হয়, মাহাৰিটোহে খাই পেলায়। আৰু এইটো ৰুমতো তেনেকুৱা চিষ্টেম কৰি চাওক। ইয়াত মানে পোৱালিকেইটাক দানা দিম। বৰ্তমান খোলা আছে ইয়াত, মানে পোৱালিকেইটা সৰু আছে। এতিয়া দানা ধৰিব, মাজতে ইয়াত পাৰ্টিশ্যন দি ইয়াত দানা দিম। পোৱালিকেইটা দানা খাবলৈ আহিব, আৰু নহ'লে ডাঙৰটোৱে দানা খাই শেষ কৰি দিব। এইটো চাওক পোৱালিখিনি গোটেই থোপ খাই আছে। ইয়াত বৰ্তমান 13টা পোৱালি আছে, আৰু খাহীকেইটা ইয়াত ৰাখি দিছোঁ। কিন্তু এটা প্ৰব্লেম হৈছে, এইটো কিবা কাণত হৈছে, এইটো ভালদৰে চাব। কাণত কিবা হ'ল, ডক্টৰ আহি বেজি দি থৈ গৈছে। আৰু ইয়াৰ অলপ অলপ হৈ আছে, ইয়াৰ পেটতো হৈছে অলপ অলপ, কাণত হৈছে অলপ বেছিকৈ, আৰু ইয়াৰ অলপ হৈছে। তো কৈছে ইয়াৰ গোটেইকেইটা হোৱাৰ চান্স আছে ইয়াত, কিন্তু কিবা হ'ল গমেই নাপালোঁ। কিবা বেমাৰ হয়, তো বহুতক সুধিলোঁ, কিছুমানে কয় এইটো এটা এলাৰ্জি টাইপ, যিটো এলাৰ্জি হয় গাত, তেনেকুৱা চিষ্টেম। এইটো ডাঙৰ কোনো বেমাৰ নহয়, কিন্তু তথাপিও ইয়াৰ ক্ষতিটো হ'ব। এতিয়া আমি যদি এণ্টিবায়'টিক দিওঁ ইয়াৰ ঠিক হোৱাৰ কাৰণে, বা ঘাটো ঠিক হোৱাৰ কাৰণে, তেতিয়াহ'লে গাহৰিটোৰ ওজন বৃদ্ধি একেবাৰে কমি যাব। যিটো ওজন হৈছে, ওজনটো কমি আহিব। বৰ্তমান ইয়াৰ কাৰণে দানা পানীও অলপ মানে কমকৈ খাই আছে, এইটো প্ৰব্লেমৰ কাৰণে। এইটো অলপ ভয় লাগি আছে, কিবা হয়। যদি আপোনালোকে জানে কমেণ্ট কৰিবচোন, এইটো কি কৰিলে ভাল হ'ব। এইটো কাণটো ভালদৰে চাই ল'ব এবাৰ। এনেকুৱা প্ৰথমতে ভাবিছিলোঁ মহে কামুৰিছে, সেইকাৰণে এনেকুৱা হৈছে। এতিয়া চাওক পূৰা মানে বহুত বেছিকৈ হৈ আছে, পেটতো হৈছে, আৰু ইয়াৰো হৈ আছে অলপ অলপ। ঠাণ্ডা লাগে নেকি সিহঁতৰ, গোটেইকেইটা থোপ খাই শুই থাকে এতিয়া, কিন্তু ধৰি চালে ঠাণ্ডা নাই। আৰু বাকীখিনি বাহিৰত, এইবিলাকে পোৱালি দিয়াৰ সময় হ'লেহে আমি মানে ভিতৰত সোমাই দিম, আৰু পোৱালি বিক্ৰী কৰা শেষ, মাহাৰি বাহিৰত। তো কেনেকুৱা হৈছে জনাব। আৰু ইফালে ৰুম আৰু ভৰাই দিম, এইফালে জেগা ৰেডি কৰি আছোঁ। আৰু 3টামান ৰুম বনাম এইফালে। এইটো 5-6 দিনমান হ'ল এইটোৰ বয়স। ইয়াৰো ঠাণ্ডা লাগিছে অলপ, গোটেইকেইটা থোপ খাই আছে। মানে ওচৰতে নদী আছে যে, বতাহ আহে, ঠাণ্ডা বতাহ আহে। আৰু টিংপাতো লগাব পৰা নাই, সেইটো অলপ অসুবিধা। এইখিনি পোৱালি হৈছে আপোনাৰ হেমচিয়াৰ F1। তো ঘুঙৰু, মাকটো হৈছে ঘুঙৰু, আৰু পোৱালিকেইটা হেমচিয়াৰ।